নমস্কাৰ। অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আজি ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। আমি হাওৰাঘাট আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনেও দিনজোৰা কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিছোঁ। আমি আজি পুৱা ৯ বজাত পতাকা উত্তোলন আৰু পুতলা উত্তোলনৰ শুভ উদ্বোধন কৰে আমাৰ আঞ্চলিক শাখাৰ মাননীয় সভাপতি ভৱেশ বৰাদেৱে। তাৰপিছতে যিসকল আজীৱন সদস্য আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে ইহলীলা সম্পন্ন কৰিছে, তেখেতসকলৰ স্মৃতি ৰোমন্থন কৰাৰ উদ্দেশ্যে আমি আয়োজন কৰিছিলোঁ স্মৃতি তৰ্পণ অনুষ্ঠান। এই অনুষ্ঠানটো স্মৃতি তৰ্পক হিচাপে, মুখ্য স্মৃতি তৰ্পক হিচাপে আমাক এগছি বন্তি পুষ্পাঞ্জলি অৰ্পণ কৰে সৰ্বপ্ৰথমে আমাৰ আঞ্চলিক সমিতিৰ মাননীয় কাৰ্যকৰী সভাপতি দেৱৰাম তকবি ডাঙৰীয়াই। ইয়াৰ পিছতে আমি হাওৰাঘাট অঞ্চলৰ 3গৰাকী বয়োজ্যেষ্ঠ ব্যক্তি, 80 ঊৰ্ধৰ ব্যক্তি। সৰ্বপ্ৰথমে অগ্নি বাহাদুৰ চেত্ৰী, তেখেত 95 বছৰ বয়সীয়া। তাৰপিছত আমাৰ এজন প্ৰধান শিক্ষক বৰসিং টিমুং ডাঙৰীয়া, আৰু এগৰাকী প্ৰবীণ ব্যৱসায়ী হাওৰাঘাটৰ 80 ঊৰ্ধৰ ব্যক্তি শ্ৰী বেণুভূষণ চন্দক আমি ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰোঁ। এখনি প্ৰশস্তি পত্ৰ, এখনি ফুলাম গামোচা আৰু এখনি চেলেং চাদৰেৰে তেখেতক আমি সম্ভাষণ জনাওঁ। ইয়াৰ পিছতে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 3-4গৰাকী আমাৰ শিল্পীয়ে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে আৰু তাৰপিছতে স্মৃতিচাৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু তেখেতসকলে সম্বৰ্ধিত ব্যক্তিসকলে দুআষাৰ কয় আৰু আমাৰ অতীতৰ স্মৃতি ৰোমন্থন কৰি আমাৰ সভাত উপস্থিত থকা ব্যক্তিসকলে ভাষণ প্ৰদান কৰে। সদশেষত শলাগৰ শৰাই আগবঢ়ায় মোৰ সহকাৰী সম্পাদক শ্ৰী কৃষ্ণ ৰাজবংশীয়ে আৰু তাৰপিছতে সভাপংশৰ কথা মাননীয় সভাপতিয়ে ঘোষণা কৰে।